নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল আৰু মোৰো ভাল। স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি হ'ল এইটো জন্মাষ্টমীৰ ভিডিঅ' মই আজি দিলোঁ। আৰু বহুত দিনৰে ভিডিঅ'টো কৰি থৈ দিছিলোঁ, কিন্তু দিয়া হোৱা নাই। আৰু এতিয়া ৰাতিপুৱা 5:30 উঠি আজি জন্মাষ্টমীৰ কাৰণে এনেকৈ ফুলবিলাক ঘূৰালোঁ। আৰু দেখিছে না, এইবিলাক বেলি ফুল হয়। ইমান শেৱালি ফুলৰ নিচিনা বেলি ফুল ইমান ফুটিছে আৰু মানুহজনে ওপৰৰ পৰা ফুলবিলাক পাৰি দি আছে আৰু মই তুলি আছোঁ। আৰু ফুলবিলাক তোলা হোৱাৰ পিছত গা পা ধুই চব কাম চোচাৰ হোৱাৰ পিছত এইবাৰ মই গা পা ধুই তুলসী মাৰ তাতেও আজি যিহেতু জন্মাষ্টমী, আৰু জন্মাষ্টমীৰ কাৰণে তুলসী মাৰ এনেও সদায় মই তুলসীৰ গছত পানী দিওঁ। আৰু ৰাতিপুৱা মই এনেকৈ তুলসীৰ গছত পানী দিলোঁ। আৰু সদায় আমি সূৰ্য দেৱতাকো মই পানী দিওঁ, আৰু আজিও মই এনেকৈ সূৰ্য দেৱতাক পানী দিলোঁ। আৰু এতিয়া মোৰ কামখিনি হোৱাৰ পিছত আমি যাবলৈ ওলালোঁ বজাৰত। আৰু জন্মাষ্টমীৰ কাৰণে আজি বজাৰত যাবলৈ ওলালোঁ। আৰু পূজাটো এতিয়া নকৰোঁ, ৰাতিহে কৰিম। আৰু এতিয়া ভগৱান শ্ৰীকৃষ্ণৰ কাৰণে কিবা কিবি বস্তু অকণমান, পূজাৰ বস্তু অকণমান বজাৰত আহিলোঁ কিনিব। আৰু আজি জন্মাষ্টমীৰ দিনা আমি ময়ূৰৰ পাখি কিনা বহুত শুভ বুলি কয়। আৰু এয়া ময়ূৰৰ পাখি দুটা, ময়ূৰৰ পাখি দুটা কিনিলোঁ। আৰু ইয়াতে ময়ূৰৰ পাখিও লৈ আছোঁ। আৰু লগতে আজি বাঁহী কিনিও ভাল বুলি কয়, যিহেতু আজি জন্মাষ্টমীৰ দিনা বাঁহী আৰু ময়ূৰৰ পাখি ঘৰত অনা বহুত শুভ বুলি কয়। আৰু প্ৰত্যেক বছৰে মই ময়ূৰৰ পাখি ঘৰলৈ লৈ আহোঁ। আৰু আপোনালোকে আনেনে নানে কমেণ্ট কৰি এটা জনাবচোন। আৰু মই বিশেষ এটা ভিডিঅ'টো আগতেও মোৰ এটা আপোনালোকক এটা কথা ক'ব আছে। আগতেও মোৰ এটা চেনেল আছিল, ইউটিউব চেনেল দীপামণি দাসে আছিল। কিন্তু মোৰ সেই চেনেলটোত এনেকুৱা মোৰ দুখ লাগিছে চেনেলটো মোৰ নিচিনা ভুল আপোনালোকে নকৰিব যদি আপোনালোকে নতুন ইউটিউব চেনেল খুলিছে। আৰু কি যেতিয়া ইউটিউব চেনেল খুলিলে আপোনালোকে আগতে আপোনালোকৰ জিমেইল ID, কি ID দি আপুনি কি সেইবিলাক নম্বৰবিলাক আপোনালোকে ভালকৈ ৰাখি দিব। কেতিয়াবা যদি আপোনালোকৰ মোবাইলবিলাকো বেয়া হয়, তেতিয়া কোনো টেনশ্যন নাই। আৰু সেই জিমেইল ID, তাৰপিছত আপোনাৰ ইউটিউবৰ কিবা কিবি যেনেকৈ খোলে আৰু সেইবিলাক চব ভালকৈ মনত ৰাখি দিব লাগে। কেতিয়াবা আমি পাহৰি যাওঁ নহয়, আমাৰ কেতিয়াবা সেইকাৰণে মনত ৰাখি অকণমান লিখি কেনে থৈ দিব লাগে। আৰু মোৰো এনেকুৱা ভুল হ'ল, মই নাজানিছিলোঁ। সেইকাৰণে মোৰ এনেকুৱা মোৰ জিমেইল ID, তাৰপিছত মই গুগলৰ কিমান ID এইবিলাক থাকে, সেইবিলাক মই গোটেই পাহৰি গৈছিলোঁ। মই নাজানিছিলোঁ, কাৰণ মই ইউটিউবৰ বিষয়ে জনা নাছিলোঁ। খালি অকণমান এডিট কৰা শিকিছোঁ, এনেকৈ আৰু নিজে অকণমান কৰিছিলোঁ। আৰু সেয়েহে মই আগৰ মোৰ ইউটিউব চেনেলটো মই আনিবই নোৱাৰিলোঁ। আৰু মোৰ সেইটো মোবাইল বেয়া হৈ গ'ল। বেয়া হৈ যায় মই সেইটো মোবাইল একেবাৰে অন নহ'ল। সেইকাৰণে আৰু সেইটোতে গোটেইখিনি থাকি গৈছিল। আৰু এতিয়া মই নতুনকৈ মই এইটো ইউটিউব চেনেল খুলিছোঁ। আৰু আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব মোক। আৰু যদি ভাল লাগে ভিডিঅ'টোত লাইক কৰিব আৰু কমেণ্ট কৰি জনাব। আৰু যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মই পূজা পানী গোটেই হৈ গ'ল। আৰু ফুৰি অহাৰ তাতেও নাম হ'ল। মই ঘৰত পূজা দি নামতো অকণমান বহিছিলোঁ। আৰু এতিয়া নাম শেষ হোৱাৰ পিছত মই প্ৰসাদ দি আছোঁ। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পাল, যদি ভাল লাগিছে অকণমানো লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' বাই বাই।